গুড মৰ্ণিং, কি খবৰ সকলোৰে। আজি ৰাতিপুৱাই ওলাই আহিলোঁ এয়াৰ ইণ্ডিয়া বিমানখন চাবলৈ। সকলোৱে গম পাইছেই মুম্বাইৰ পৰা এখন বিমান শিৱসাগৰলৈ অনা হৈছে। বৰ্তমান আহি বোকাখাত পাইছেহি। খবৰ পাই আমি অকণমান ওলাই চাবলৈ বুলি আহিলোঁ। এয়া দেখিছে, আন ঠাইৰ দৰে বোকাখাততো মানুহৰ ভিৰ কৰিছে বিমানখন চাবলৈ। সকলোৱে হেতা ওপৰা লাগিছে। এই বিমানখনতে এখন সুন্দৰ ৰেষ্টুৰেণ্ট বনোৱা হ'ব শিৱসাগৰত। গতিকে কিছুদিন পিছতে অসমৰ ৰাইজে সেই ৰেষ্টুৰেণ্টত বিভিন্ন খাদ্যৰ জুতি ল'ব পাৰিব। গতিকে সমূহ অসমবাসীৰ সহায় সহযোগিতা নিশ্চয় লাগিব। আপোনালোকে আহি এই ৰেষ্টুৰেণ্টখনত অকণমান আনন্দ উপভোগ কৰিব পাৰিব, এখন চেলফি ল'ব পাৰিব, লগতে নানান খাদ্যৰ জুতি ল'ব পাৰিব। বোকাখাতত উইংছ অফ হাজৰিকা এয়াৰ ইণ্ডিয়া বিমান। উইংছ অফ হাজৰিকা এয়াৰ ইণ্ডিয়া বৰ্তমান বোকাখাতত শিৱসাগৰ অভিমুখী হৈ আছে। কিছু সময় পিছতে শিৱসাগৰ পাবগৈ। মুম্বাইৰ পৰা আহি বৰ্তমান বোকাখাতত উপস্থিত হৈছে। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি চাই ভাল পালে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আৰু যদি নতুনকৈ আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।